যেতিয়া সৰু হৈ আছিলোঁ আচলতে তিতা বোলা বস্তুটো মানে একেবাৰে মুখত নিবলৈ বহুত কষ্ট হৈছিলে আৰু এতিয়া মানে এইবোৰ খাবলৈ মানে নিজে মানে বাহিৰত থকাৰ পৰা মানে নিজে বনাই মানে চব বস্তুৱে খাবলৈ পৰা হৈ গ'লোঁ আৰু আগতে সৰুতে যেতিয়া নেখাওঁ বুলি উঠি গৈছিলোঁ আৰু জিমৰ পৰা আহিলে ভাবিলোঁ আজি কিনো বনাম বুলি মানে ভাবিছোঁ মানে চ' ভাইটি আজি বজাৰ পাল আছিলে চ' ভাবিছোঁ কি বনাম চ' ভাইটি আজি আনি থৈছে ভেকুৰী গুটি এইখিনি দেখিছেনে ভেকুৰী গুটি আৰু এই ভেকুৰী গুটিটোৰ নামটো আপোনালোকে জানে নেকি বুলি কয় আমাৰ ঘৰৰ আৰু আগতে মানে আমাৰ মাহঁতে আৰু হাতী ভেকুৰী বুলি কিনে কয় বাৰু হাতী ভেকুৰী চাগে এইটো ন আপোনালোকে কমেণ্ট কৰি জনাবচোন এই ভেকুৰীটোৰ নাম কি আৰু ভেকুৰী আৰু খাম আৰু তিতা হ'বনে কেনেকৈ বনাম শুদ্ধাকৈ বনাম আজি আৰু ইয়াত আলু এটা দি আৰু ৰচুন কাটি দিম আদা চাদা নিদিওঁ বাৰু দেই জলকীয়া ধুনীয়াছে দি মেলি শুদ্ধাকৈ বনাই দেখাই আছোঁ আপোনালোকক মই গাটো ধুই ল'লোঁ ধুই লোৱাৰ পাছত আৰু কাপোৰ যিটো দুটামান আছিলে আৰু মিলি থৈ আহোঁ বুলি ওপৰত আহিছোঁ আৰু আজি দেখিছোঁ ৰ'দটো বৰ বেছি চোকাকৈ ওলোৱা নাই মানে ডাঙৰকৈ ওলোৱা নাই তথাপিতো গৰমটো বহুত বেছি আৰু এনেকৈ কাপোৰকেইটা মিলি থৈ আহিলোঁ আৰু তথাপিতো গম পাওঁ শুকাব বুলি পিনে কাৰণ ইয়াৰ বতাহ ওপৰত বহুত মাৰি থাকে এনেকৈ বতাহতে শুকাই যায় আৰু কাপোৰকেইটা ৰ'দটো চোকা নহ'লেও কিন্তু তথাপিতো গৰমৰ ভাৱটো বহুত বেছি আছে বৰষুণ দি আছিলে যে পাতখিনি হৈ পৰিলে জলকীয়া জুপি চাওকচোন ইমান সৰু হৈ আছে এই পাতখিনিও হৈ পৰিলে আৰু গোপন জলকীয়া ইয়াৰ গোবৰ একচুৱেলি কি হ'ল গোবৰ সাৰ দিবলৈ পৰা নাই ন সেইকাৰণে এনেকুৱা হৈ গৈছে জলকীয়া জুপি দুটা মানে কি আৰু এটা চিঙো বুলি ভাবিছোঁ তাতে ফুকন জলকীয়াৰ লগত মানে ভোট জলকীয়াৰ লগত মানে ভাতকেইটা ধুনীয়া আছে সোমাই যায় আৰু এতিয়া মই বেডকেইখনো গৰম কৰি লৈছোঁ যিহেতু ব্ৰেকফাষ্টটো ৰাতিপুৱা মানে বহুত দেৰি হৈছে মোৰ 11টা বাজি যায় কেতিয়াবাতো 10:30 হৈ যায় বাৰু কিন্তু 11টা বাজি যায় আৰু তাৰপিছত আৰু ধুমাধুম আৰু গাখীৰ চাখীৰ ঢালি মেলি এনেকৈ আৰু ব্ৰেকফাষ্টটো ধুমাধুম ফটাফট কৰি দিওঁ কেতিয়াবাতো বেড আনি থৈ থাকে বেডকে গৰম কৰি মেলি খাওঁ আৰু এনেকৈ কল আৰু তাৰপিছত এয়া আজি মোৰ ব্ৰেকফাষ্ট আছিলে আলু আৰু ভেকুৰী ৰচুন গুচাই মেলি কাটি ৰেডি কৰি ল'লোঁ এতিয়া বনাম আৰু ৰখিবলৈ নাই আৰু লগে লগে মানে গেছটো জ্বলা আৰু কেৰাহীটো পাতি দিলোঁ কাৰণ দেৰি হৈ গৈ আছে ন এই 12:30 বজাত খাব লাগে আৰু 12:30 আগতে মই ভাত পানী আৰু মানে কমপ্লিট কৰি দিওঁ আৰু ডাল কি বেছি নবনাওঁ আৰু আজি বিশেষ নাই আজি সোমবাৰ যিহেতু মই মাছ মাংস তেনেকৈ সোমবাৰ দিনটোত মানে নেখাওঁ মানে বহুত বেছি খাওঁ 2 সপ্তাহত 3 দিন খোৱাই হয় তাৰপিছত আৰু তেল গৰম হ'ল লগে লগে আৰু পিঁয়াজখিনি ঢালি দিলোঁ হালধি নিমখো দি দিলোঁ আৰু এইখিনি লগে লগে দিয়ে দিলোঁ আৰু বেছি টাইম নালাগে বাৰু গেছত আৰু সেইকাৰণে তাৰপিছত ভেকুৰী আৰু কোনে খাই ভাল পায় আপোনালোকে কমেণ্ট কৰিবচোন এইফালে মই ডালো পাতি দিছিলোঁ গেছত আৰু ডালখিনি মোৰ ডালটো হৈ গ'ল ডালটো মই তেল আৰু এক্সট্ৰাকৈ নেমাৰোঁ আৰু মানে কি হ'ল তেল মানে কুকাৰটোতে অকণমান গৰম কৰি মেলি সেনেকৈ ভাজি মেলি পিঁয়াজ চেজবুন চব মানে ডালখিনি বনাই মেলি পানী দি মেলি কুকাৰ চিটিটো মাৰি দিওঁ বছ হৈ যায় আৰু সেনেকৈ তাৰপিছত ইফালে মোৰ ভেকুৰী গুটিখিনিও ৰেডি হৈ গ'ল খাবলৈ আৰু আজি এনেকৈ খাম আৰু আজি ভেকুৰী গুটি আৰু আলু তাৰপিছত আলু বেছিকৈ দিয়া নাই বাৰু মই এটাই দিছোঁ আলু বেছি খাওঁতে ভাল নহয় এবাৰ মোৰ ডালো হৈ গ'ল আৰু ডালখিনি বাৰু অকণমান বেছি মানে দাঁত কৰা নাই বাৰু এনেখন দাঁতকৈ খাওঁ তাৰপিছত আৰু এইকেইটাও ধুই ল'লোঁ কালি ৰাতি তিয়াই থৈছিলে বাদাম আৰু মগু তাৰপিছত আৰু ভাতকেইটা খাই লগে লগে ইফালে পেট্ৰল পাম্পে পাৰ গ'লোঁ মানে আজি মই জিমত মানে বাইকত নগ'লোঁ কাৰণ তেল অলপ কমটি আছিলে যে সেইকাৰণে মানে নল'লোঁ আধা ৰাস্তাতে সি হ'ব বুলি চব গাইছ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ আকৌ এটা ভিডিঅ'ত আপোনালোকক পাম ধন্যবাদ